ছাত্ৰীসকল আমি ইলেক্ট্ৰিচিটি যেটো পাঠ তাত আমি আগৰ ক্লাছত পঢ়িলোঁ বিভৱভেদ আৰু এতিয়া আমি পঢ়িবলৈ গৈছোঁ ওমৰ সূত্ৰ ওমৰ সূত্ৰ কাক বোলে তাৰ ডেফিনিশ্যনটো এইটো স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ যাক ভিৰে বুজোৱা হয় ভি ইয়াৰ মাজেৰে চালিত প্ৰবাহ আইৰ সমানুপাতিক এতিয়া আমি গম পালো যে বিভৱভেদ কি হয় ভি তাৰ মাজেৰে চালিত প্ৰবাহ আইৰ সমানুপাতিক মানে ডাইৰেক্টলি প্ৰপৰ্শনেল টু আই এইটো হৈছে সমানুপাতিক চিহ্ন এইটোৱে হৈছে ওমৰ সূত্ৰক যদি আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰোঁ গ্ৰাফৰ সহায়ত যদি বুজাবলৈ যাওঁ গ্ৰাফ হেৰি কৰিলোঁ মই ইফালে যদি মই প্ৰবাহ লওঁ আই এইটো হৈছে প্ৰবাহ ইয়াৰ SI একক হৈছে এম্পিয়াৰ গতিকে এ লিখিলোঁ আৰু এইফালে হৈছে ভি এইটো হৈছে বিভৱভেদ আৰু ইয়াৰ এককটো হৈছে স্মল ভি ভল্ট বিভৱভেদৰ এককটো হৈছে ভল্ট এতিয়া সাপোজ আমি স্কেলিং কৰি ললোঁ 1 2 3 4 so আৰু এইফালেও যদি কৰিলোঁ 1 2 3 4 5 গৈ আছে যদি প্ৰবাহ যদি 1 হয় তেতিয়াহ'লে কি হ'ব যেহেতু ডাইৰেক্টলি প্ৰপৰ্শনেল মানে সমানুপাতিক হয় গতিকে ই এক হ'ব ঠিক তেনেকৈ যদি প্ৰবাহ 2 হয় তেতিয়াহ'লে তাৰ বিভৱটো এই 2 কোনে কোনে যাব 2 হ'ব তেনেকৈ বাঢ়ি গৈ থাকিব 3 তেনেকৈ 4 এনেকুৱা হৈ গৈ থাকিব যদি আমি ইহঁতক সংযোগ কৰোঁ ভালে হ'ব সংযোগ কৰিলে ই এনেকুৱা সৰল ৰৈখিক হ'ব একচুৱেলি এটা স্কেল এপাত লৈ কৰিব লাগে দেই মাৰ্কাৰ হোৱাৰ কাৰণে এনেকুৱা হৈছে একচুৱেলি এডাল কি হ'ব এডাল ৰৈখিকভাৱে ই এনেকৈ বাঢ়ি গৈ থাকিব মানে পোন হ'ব লাগে এইটো আৰু ঠিক আছে হ'ল গতিকে যদি প্ৰবাহ বাঢ়ি গৈ থাকে তেতিয়াহ'লে তাৰ বিভৱভেদো বাঢ়ি গৈ থাকিব এতিয়া ইয়াক যদি আমি ইকুৱেল কৰিবলৈ যাওঁ কি হ'ব তোমালোকে আগতে জানিছা অংকত পঢ়ি আছা তো সমানুপাতিক চিহ্ন এটাক যদি আমি ইকুৱেল কৰিবলৈ যাওঁ তেতিয়াহ'লে তাত এটা সমানুপাতিক ধ্ৰুৱকৰ প্ৰয়োজন হয় r ইয়াত হৈছে এই rটো কি r হৈছে r কি হয় সমানুপাতিক ধ্ৰুৱক ঠিক আছে আৰু ইয়াক কি বুলি কোৱা হয় জানানে আৰক কোৱা হয় ৰোধক বুলি কোৱা হয় ৰোধ বুলি কোৱা হয় ৰোধ বোলে ঠিক আছে এতিয়া এই কোৱেশ্চনটোৰ পৰা আমি যদি কৰিবলৈ যাওঁ মেইনলি আমি বস্তুটো এনেকৈ লিখে আৰটো সদায় পিছফালেই লিখে তোমালোকে চাবা এইটো হৈছে ইকুৱেশ্যন নম্বৰ 1 ইয়ে হৈছে তোমালোকৰ ওমৰ সূত্ৰ ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া পঢ়িবলৈ যাম তেতিয়া আমি আৰ ৰুটটো কি হয় কি নহয় সেইকেইটা আমি পঢ়িম তাৰ আগতে ওমৰ সূত্ৰটো কৰিবলৈ হ'লে তোমালোকে কিছুমান এক্সপেৰিমেণ্টৰ সহায়ত কৰিব পাৰা এই যে গ্ৰাফটো দেখিলা এইটো এটা এক্সপেৰিমেণ্টৰ সহায়ত তোমালোকে উলিয়াব পাৰা এইটো এটা সিম্পল এক্সপেৰিমেণ্ট হয় তোমালোকৰ কিতাপখনত কাৰ্যকলাপ বুলি যিটো বস্তু দিয়া আছে তাতে তোমালোকৰ এই বস্তুখিনি লিখা আছে এতিয়া সেইটো কৰিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব জানানে মই এটা মহাৰিছো কি কৰিব লাগিব জানানে এডাল তোমাৰ তার এডাল নিক্ৰম তার এডাল কি লাগিব মানে তার এডাল লাগিব অলমোস্ট 0.5 মিটাৰ মানৰ মিটাৰ তাৰ পাছত লাগিব আমাক এটা ভল্ট মিটাৰ এটা লিখি দিম ভল্ট মিটাৰ লাগিব এমিটাৰ লাগিব
মিটাৰ তাৰপাছত তোমালোকৰ 4টামান বেটাৰী লাগিব 4টা বেটাৰী লাগিব বেটাৰী তাৰপাছত লাগিব এটা চাবি এটা লাগিব চাবি হৈ যাব আৰু এটা ৰুট হ'ব লাগিব ৰুট এটা লাগিব ঠিক আছে এইকেইটা বস্তু লৈ পেলাই যদি তোমালোকে এনেকৈ কানেক্ট কৰা তাৰ আগতে তোমালোকে জানিব নিক্ৰম কি হয় একচুৱেলি নিক্ৰম কি হয় জানানে ই এটা সংকৰ ধাতু হয় ই হৈছে নিকেল ক্ৰোমিয়াম তাৰ পাছত আহিব মেংগানিজ তাৰ পাছত আহিব আইৰণ এই চাৰিওটা ধাতু কি হয় এটাৰ সংকৰ ধাতু ঠিক আছে এইকেইটা বস্তু লাগিব তোমালোকৰ যিটো ক্ৰিয়াকলাপ তাক কৰিবৰ কাৰণে ঠিক আছে আমি এতিয়া বস্তুকেইটা ইয়াতে আঁকিম তোমালোকে চাবা ইয়াতে মই ৰুটটো লগাই ললো ঠিক আছে ৰুটটো লগাই ললো এইডাল আমাৰ তাঁৰডাল এইডোখৰলৈকে পাইছে আৰু তাৰ পাছতে আমি ৰুটটো লগাইছো তাঁৰডালৰ নাম দি দিলো x y বাকীখিনি বাৰু আঁকিম চাই থাকিবা ঠিক আছে তো ইয়াৰ লগত আমি কি কৰিলো এটা এমিটাৰ এটা জয়েন কৰি দিলো ঠিক আছে ইয়াত এটা বেটাৰী লগাই দিলো এইটো বেটাৰী মানে ক্লোজ সাৰ্কিট ক্লোজ কি ঠিক আছে তাৰ পাছত এইফালে আমি এটা কাম কৰো এইফালে 4টা বেটাৰী আছে তাৰ পাছত এইফালে মই ইয়াক কানেক্ট কৰিলো কানেক্ট কৰি দিলো এতিয়া চোৱা দেই এই তাঁৰডাল এনেকৈ কিয় ৰাখিছো ই প্ৰথমতে ফাৰ্ষ্ট বেটাৰীটোৰ লগত বেটাৰীটো V1 বুলি দিলো এইটো V2 এইটো V3 এইটো V4 ঠিক আছে এই ফাৰ্ষ্টটোৰ লগত লগাব পাৰো আমি তাৰপাছত আমি ছেকেণ্ডটোৰ লগত লগাম তাৰপৰা থাৰ্ডটোৰ লগত লগাম তাৰ ফৰ্থটো মানে প্ৰথমটো লগালে অকল V1 ৰ লগত কানেক্ট হ'ব সাৰ্কিটটো আৰু ছেকেণ্ডটো লগালে V2 V1 আৰু V2 ৰ লগত হ'ব থাৰ্ডটোত যদি ইয়াত লগাই দিও আমি এই তাঁৰডাল তেতিয়া হলে ই তিনটা V1 V2 V3 আৰু যদি এইটো লগাও লাষ্টটো তেতিয়া হলে গোটে 4টা বেটাৰীৰ লগতে কানেকচন হ'ব এতিয়া চাবা এটা কাৰেন্ট পজিটিভৰ পৰা নিগেটিভলৈ গৈছে এনেকৈ গৈছে ঠিক আছে এইটো পজিটিভ হ'ল এইটো নিগেটিভ হ'ল আৰু কাৰেন্ট এনেকৈ গৈছে ঠিক আছে এনেকৈ কৰি পেলাই আমি কানেক্ট কৰিব কৰি পেলাই আমি তাৰ পাছত আৰু তাৰ হেৰিবিলাক লম ভ্যালুবিলাক ল'বলৈ হলে প্ৰথমতে আমি কি কৰিলো কেইবাবাৰো জুখিম ঠিক আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ মানে প্ৰথমতে কি কৰিলো এখন আঁকি লৈছো ঠিক আছে লাগিব প্ৰথম শাৰীটো হৈছে সিৰিয়েল নাম্বাৰ মানে ক্ৰমিক নম্বৰ তাৰ পাছত নেক্সটটো আহিলে তোমাৰ বেটাৰী সংখ্যা বেটাৰী আমি কেইটা লগালো ঠিক আছে তাৰ পাছত বেটাৰী এটা দুটা তিনটা চাৰিটা আছে আমাৰ হেৰিতে 4টা তাৰ পাছত নেক্সট আহিলে আমাৰ ইয়াত কিমান প্ৰবাহ মই প্ৰবাহ আইৰে বুজোৱা হয় গতিকে আই লিখিছো আমি এমিটাৰতনো কিমান প্ৰবাহ পালো সেইটো কৰিম এটো হৈছে এম্পিয়াৰ ঠিক আছে তাৰ পাছত নেক্সট আমি এটো ভি ভোল্টেজ বিভৱভেদটো সৰি পটেনশিয়েলটো আমি কিমাননো পালো সেইটো ইয়াত লিখিম আৰু ইয়াৰ এককটো হৈছে ভোল্ট সো স্মল ভি ঠিক আছে ইয়াত আমি 2 এনেকৈ লিখি যাম আৰু ফাইনালি এটো ভি বাই আই এটো বাৰু হ'ব ভি আৰু আই যেটো হেৰিটো ৰেশিওটো সেইটো বাৰু হ'ব সেইটো পিছত কৰিলে হ'ব ঠিক আছে এতিয়া আমি এইবিলাক সব ৰেকৰ্ড কৰি যাম
ৰেকৰ্ড কৰি যোৱাৰ পাছত আমি যেতিয়া আমি এডাল গ্ৰাফত আঁকিলে আগত যে মই দেখাইছিলোঁ এই যে ভি এইটো আই এই যে এনেকৈ দেখাইছিলোঁ যে এনেকুৱাই হ'ব তাৰ কেৰেক্টাৰিষ্টিক্সডাল ঠিক আছে এইটোৱে হৈছে ওমৰ সূত্ৰ